তীব্ৰবেগী ট্ৰাকৰ মৈমতালি অব্যাহত আছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু এনে একাংশ তীব্ৰবেগী ট্ৰাকে বহু সময়ত দুৰ্ঘটনা সংঘটিত কৰিছে। সৰু বৰ এনে দুৰ্ঘটনাসমূহে বহুতো লোকৰ প্ৰাণ লৈছে আৰু আন একাংশক চিৰদিনৰ বাবে ঘূণীয়া কৰিছে, যাৰ পৰিণতিৰ ফল ভুগিছে সেই দুৰ্ঘটনাগ্ৰস্ত হোৱা পৰিয়ালটোৰ বহু লোকে। গহপুৰৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী AS 13 AC 280 নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰাকখনে HR 18W 0218 নম্বৰৰ কেৰেনৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় কেৰেন চালকজন। 4 লেনযুক্ত পথ নিৰ্মাণ কাৰ্য চলাই থকা কেৰেন চালকজনৰ দুৰ্ঘটনাটোত এখন হাত ছিঙি যায়। হেলেম আৰক্ষীয়ে এই 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সন্থাৰ লোকৰে স্থানীয় লোকৰে লগ লাগি প্ৰায় আধা ঘণ্টা 45 মিনিট সময় লগ লাগি পেলাই ড্ৰাইভাৰগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কেৰেন চালকজনৰ নাম জানিব পৰা হোৱা নাই যদিও ঘৰ উৰিষ্যাত বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালকজনে পলায়ন কৰিছে। এনে তীব্ৰবেগী ট্ৰাক চালনাৰ বাবে বিভিন্ন সময়ত সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এনে ট্ৰাক চালকসকলক নাকি লগাব কোনে, এইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে আমাৰ সমাজখনত। মানে এটা ট্ৰাক আহি আছিলে, ট্ৰাকৰ নাম্বাৰটো হৈছে AS 13 AC 2807। এইটো আছিলে আমাৰ ইফালে বিশ্বনাথৰ পৰা গহপুৰ গৈ আছিলে। তাৰপিছত DCC কোম্পানীৰ এখন মানে ইয়াত গাড়ী কাম কৰি আছিলে, তাৰ নাম্বাৰটো হৈছে HR 16W 0218। এই গাড়ীখনে মানে ইয়াত কাম কৰি থাকোঁতে ইফালৰ পৰা গাড়ীখিনি ইয়াত ফটকে মানে এইটো মাৰি দিলে। সেইটো বুলি আমাক মানুহ এজন ইয়াৰ পৰা খবৰ দিলে। সেই খবৰ পোৱা মতে আমি ইয়াত আহি ইয়াত বৰ্তমান মানুহটো ইয়াত মানে যোনটো এইটো ইয়াত কাম কৰি থকা মানুহৰ এইটো মানে বৰ্তমান ইয়াত চেপি আছিলে। সেই সিহঁতে DCC কোম্পানীৰ মানুহবিলাকে আহি মেলি মানুহজন বৰ্তমান মানে মেডিকেলত লোৱা হৈছে আৰু গাড়ীখিনি ইয়াতে আছে আৰু এই জোৰে খুন্দি আছিলে। সেই মানুহজন বৰ্তমান পলাতক অৱস্থাত আছে। আঘাত প্ৰাপ্ত মানে বৰ্তমান আমি দেখা মতে এটা হাতটো বৰ্তমান অলৰেডি ছিঙি গৈছে আৰু বাকীখিনি ইঞ্জাৰী অলপ চলপ মানে ভালকৈ মানে ইঞ্জাৰী হৈছে। এইখন বৰ্তমান আমি চিভিল হস্পিটেল বিশ্বনাথ চাৰিআলিলৈ লৈ যোৱা হৈছে।